Hello guys, Azure Star মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। যদিহে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব। জেনেৰেল নলেজ ভিডিওটো শেষলৈকে চাব। এছিয়ান গেমছত 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ML বালশৰ্মা, PT উষা, কমলজিৎ সাধু, কে মলেশ্বৰী। কমলজিৎ সাধু। চৰকাৰী বিদ্যালয়ত ব্ৰেকফাষ্ট ব্যৱস্থা কৰা দেশৰ প্ৰথমখন ৰাজ্য কোনখন? তামিলনাডু। 2023 চনত জুন মাহৰ তলৰ কোনখন ৰাজ্যৰ চৰকাৰে এছিয়াৰ আটাইতকৈ ডাঙৰ অভিলাষী আৰু ঐতিহাসিক ক্লাষ্টাৰ উন্নয়ন পৰিকল্পনা আৰম্ভ কৰিছিল? ৰাজস্থান, বিহাৰ, উৰিষ্যা, গুজৰাট, মহাৰাষ্ট্ৰ। কোনখন ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী মুক্ত নলা সংযোগ আঁচনি আৰম্ভ কৰিছে? দিল্লী। বেংকিং আইন কিমান চনত প্ৰৱৰ্তন হৈছিল? 1935 চনত প্ৰৱৰ্তন হৈছিল। ফ্লোৱাৰ কেতিয়া হৈছিল? আটা যুদ্ধ 1775 চনত হৈছিল। কিমান চনত অন্ধ্ৰপ্ৰদেশৰ জনজাতিসকলে বিদ্ৰোহ কৰিছিল? 1922 চনত আগষ্ট মাহত। কিমান খ্ৰীষ্টাব্দত ইংৰাজী সদাগৰসকলে লণ্ডনৰ এটা বাণিজ্যিক প্ৰতিষ্ঠান গঠন কৰিছিল? 1600 খ্ৰীষ্টাব্দত। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? 1919 চনত। যি বিখ্যাত বিহাৰ কেচাৰী নামেৰে পৰিচিত? কৰ্পূৰী ঠাকুৰ, শ্ৰীকৃষ্ণ সিংহা, ৰাজেন্দ্ৰ প্ৰসাদ, লালা ৰাজপথ ৰায়। শ্ৰীকৃষ্ণ সিংহা। তলৰ কোনে 2022 চনত US অপেনৰ পুৰুষৰ একক খিতাপ দখল কৰে? ষ্টেফানোছ চিচিপাছ, ৰাফেল নাডাল, কাৰ্লছ আলকাৰাজ, কেস্পাৰ ৰুড।